আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 641 নং খণ্ডটিৰ মাজলৈ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ। প্ৰত্যেকেই আহক ইনশাআল্লাহ। আল্লাহে যেহেতু এখন বাস্তৱ গ্ৰন্থ আমাৰ কল্যাণৰ উদ্দেশ্যৰে আমাৰ বাবে প্ৰেৰণ কৰিছে, গতিকে তেনে এক উপদেশমূলক গ্ৰন্থই প্ৰকৃততে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কেনে ধৰণৰ কথা কৈছে, কি পথৰ নিৰ্দেশনা দিছে, এই দিশসমূহ আমি বিতংকৈ বুজিবৰ বাবে তথা আল্লাহে দেখুওৱা পথ অনুসৰি নিজৰ জীৱন পৰিচালনা কৰাৰ বাবেই প্ৰকৃততে এই কোৰআন মজিদ আমি প্ৰত্যেকেই জনা আৰু বুজাটো আমাৰ বাবে বাঞ্ছনীয়। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ কথা বতৰাসমূহৰ প্ৰতি বিশ্বাসী তথা আগ্ৰহী প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন। আল্লাহ সুবহানাহু ওয়া তাআলাই যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক, আৰু বিশেষভাৱে আল্লাহ সুবহানাহু ওয়া তাআলাই যি উদ্দেশ্যৰে মানৱ কল্যাণৰ অৰ্থে এই কোৰআন মজিদ আমাৰ বাবে প্ৰেৰণ কৰিছে, সেই কোৰআন মজিদৰ প্ৰতি যেন আমাক আল্লাহে আকৰ্ষিত কৰক। আলহামদুলিল্লাহ, তিলাওয়াতৰ ধাৰাবাহিকতাত ইতিমধ্যে আমি কোৰআন মজিদৰ 82টি সূৰাৰ অনুবাদ চৰ্চা আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ধাৰাবাহিকতাৰ দিশৰ পৰা আমাৰ আজিৰ এই 641 নং খণ্ডটি ইনশাআল্লাহ আমি আৰম্ভ কৰিম কোৰআন মজিদৰ আন এক নতুন অধ্যায় আল-মুতাফিফিন, কোৰআন মজিদৰ 83 নং সূৰা। গতিকে আমাৰ পৰম্পৰা অনুসৰি যেহেতু আমি নতুন অধ্যায় আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত কোৰআন মজিদৰ তথ্যৰ আধাৰত আমি কিছু দিশ চৰ্চা কৰাৰ চেষ্টা কৰি আহিছোঁ, যাতে এই বিষয়বস্তুসমূহৰ ওপৰত প্ৰত্যেকেই বিবেচনা কৰে, নিজৰ বিবেকক প্ৰয়োগ কৰে আৰু ইয়াৰ মূল বাস্তৱতা তথা দৰ্শন যাতে আল্লাহৰ কিতাবে কি কৈছে সেই দিশটো যাতে প্ৰত্যেকেই বুজাৰ বাবে চেষ্টা কৰে। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয়টো আমি আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ। নিশ্চিতভাৱে কোৰআন মজিদৰ তথ্যৰ আধাৰতে ইনশাআল্লাহ অনাৰ চেষ্টা কৰিম। সেই বিষয়টো হৈছে ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণ। এই ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণ সন্দৰ্ভত আল্লাহ সুবহানাহু ওয়া তাআলাই এই কোৰআন মজিদৰ দ্বাৰা আমাক কি জনাইছে, অৰ্থাৎ এই বন্ধ্যাকৰণ প্ৰক্ৰিয়াটো আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক অনুমতি প্ৰদান কৰিছে নে বাধা দিছে, সেই দিশটো আমি উন্মুক্ত কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিম কোৰআন মজিদৰ তথ্যৰ আধাৰেৰে। গতিকে আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ মূল তত্ত্ব বুজিবৰ বাবে আমি কোৰআন মজিদৰ কিছু আয়াত আমি চৰ্চা কৰিব লাগিব। বিশেষভাৱে এই বন্ধ্যাকৰণ, এই বন্ধ্যা শব্দটোক আল্লাহৰ কোৰআন মজিদৰ ভাষা অনুসৰি আল্লাহে কি শব্দ ব্যৱহাৰ কৰিছে। প্ৰাথমিকভাৱে আমি প্ৰথমতে এই বন্ধ্যা শব্দটো আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰা শব্দটি আমি বিচাৰ কৰি চাব লাগিব কোৰআন মজিদৰ তথ্যৰ আধাৰেৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সেই দিশসমূহ আলোচনা কৰিবৰ বাবে আমি আপোনালোক সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আমি আপোনালোকক আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আহক, এক অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি ইয়াক বিবেচনা কৰিছোঁ, যিহেতু এনেধৰণৰ কথা বতৰাসমূহ যুগে যুগে কালে কালে আমাৰ সমাজত চলি আহি আছে, অথচ আমি এই বিষয়টোৰ ওপৰত হয়তো গৰিষ্ঠ সংখ্যকেই আমি চিন্তা কৰা নাই যে এই বিষয়টো বা এই প্ৰক্ৰিয়াটোৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কেনেধৰণে আদেশ কৰিছে নে নিষেধ কৰিছে। সেই দিশটো বুজাৰ বাবে প্ৰথমতে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰআন মজিদৰ 3 নং সূৰা আল ইমৰানৰ 40 নং আয়াতটিৰ মাজলৈ, যি আয়াতৰ মাধ্যমেৰে আমি বন্ধ্যা শব্দটো আমি কোরআন মজিদৰ পৰা আমি
আল্লাহ সুবহানাহু তাআলা কি শব্দ এই বন্ধ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে সেই দিকটো আমি ইনশাআল্লাহ জনাৰ চেষ্টা কৰিম ৰব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুরুন রব্বি ইশরাহলি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি রব্বি জিদনি ইলমান গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ আমাৰ চৰ্চাৰ বিষয়বস্তু আমি আৰম্ভ কৰিবৰ বাবে প্ৰথমতে আমি আপোনালোকক লৈ যাব বিচাৰিছো কুৰান মজিদৰ 3 নং সূৰা আলে ইমৰানৰ 40 নং আয়াতটিৰ মাজলৈ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ক্বালা ৰব্বি আন্না ইয়াকুনু লি গুলামিন ওয়াকাদ বালাগানিল কিবারু ওয়া ইমরাআতি আকিরুন ক্বালা কাযালিকাল্লাহু ইয়াফআলু মা ইয়াশাউ প্ৰিয় দৰ্শকবৃন্দ এই বিশেষ আয়াতটি জাকাৰিয়া আলাইহিস সালামৰ সন্দৰ্ভত ইয়াৰ প্ৰসংগ আমি আহ্বান জনাম বিষয়বস্তুৰ প্ৰসংগ আপোনালোকে ইয়াৰ আগৰ আয়াতসমূহ কি চলি আহিছে সেই দিকটো চাই ল'ব ইনশাআল্লাহ এই 40 নং আয়াতটি জাকাৰিয়া আলাইহিস সালামৰ প্ৰসংগৰ লগত সংগতি ৰাখি এই আয়াত আল্লাহ সুবহানাহু তাআলা ইয়াত উল্লেখ কৰিছে বিষয়বস্তুৰ প্ৰসংগ এনে ধৰণৰ জাকাৰিয়া আলাইহিস সালামে কৈছিল ক্বালা ৰাব্বি তেওঁ কৈছিল হে মোৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক আন্না ইয়াকুনু লি গুলামুন যে কেনেকৈ মোৰ এটি সন্তান হ'ব জাকাৰিয়া আলাইহিস সালামৰ বৃদ্ধ বয়সত আল্লাহ সুবহানাহু তাআলাই সন্তানৰ সুসংবাদ দিছিল সেই সুসংবাদ পাই জাকাৰিয়া আলাইহিস সালামৰ প্ৰশ্ন আছিল এনে ধৰণৰ যে ৰব্বি হে মোৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক আন্না ইয়াকুনু লি গুলামুন যে মোৰ কেনেকৈ সন্তান হ'ব পাৰে হাও ওয়াকাদ বালাগানিল কিবারু যেহেতু মই ইতিমধ্যে একেবাৰে বাৰ্ধক্যত আহি উপনীত হৈছো ওয়া ইমৰাআতি আকিরুন আৰু মোৰ পত্নী আকিরুন অৰ্থাৎ বন্ধ্যা গতিকে আমি আহ্বান জনাম আমি অনুসন্ধান কৰিব বিচাৰিছো কোৰানৰ আয়াতৰ মাধ্যমেৰে আল্লাহ সুবহানাহু তাআলা বন্ধ্যাৰ ক্ষেত্ৰত কি শব্দ কোৰান মজিদত ব্যৱহাৰ কৰিছে এই বিশেষ আয়াতটিত আমি দেখিলো আল্লাহ সুবহানাহু তাআলাই জাকাৰিয়া আলাইহিস সালামে এটি প্ৰশ্ন কৰি কৈছে যে এই যেহেতু মই একেবাৰে বাৰ্ধক্যত আহি উপনীত হৈছো আৰু মোৰ স্ত্ৰী বন্ধ্যা ওয়া ইমৰাআতি আৰু মোৰ স্ত্ৰী আকিরুন মোৰ স্ত্ৰী হৈছে বন্ধ্যা গতিকে এনে এক পৰিস্থিতিত জাকাৰিয়া আলাইহিস সালামে আল্লাহক প্ৰশ্ন কৰিছে যে মোৰ কেনেকৈ সন্তান হোৱাটো সম্ভৱ ক্বালা তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল কাযালিকাল্লাহু এনে ধৰণে আল্লাহে ইয়াফআলু এনে ধৰণে আল্লাহে কৰে মা ইয়াশাউ যি তেখেতে ইচ্ছা কৰে বা বিচাৰে গতিকে এই আয়াতৰ পৰা আমি স্পষ্ট হলো আল্লাহ সুবহানাহু তাআলাই বন্ধ্যা শব্দ ব্যৱহাৰ কৰিছে আকিরুন আইন কফ ৰা ইয়াৰ ৰুট ৱৰ্ড হৈছে আইন কফ ৰা আন একটি আপোনালোকক লৈ যাব বিচাৰিছো একেটি তথ্যৰ অনুসন্ধান কৰিবৰ বাবে যে আল্লাহ সুবহানাহু তাআলাই এই বন্ধ্যা শব্দটো ব্যৱহাৰ কৰিবলৈ যাওঁতে সূৰা মৰিয়মৰ 5 নং আয়াতৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছো সূৰা মৰিয়মৰ 5 নং আয়াত মন কৰিব বিষয়বস্তুৰ প্ৰসংগ একেটাই উল্লেখ কৰিছে কিন্তু জাকাৰিয়া আলাইহিস সালামৰ প্ৰসংগ সূৰা মৰিয়মৰ 5 নং আয়াতত কৈছে জাকাৰিয়া আলাইহিস সালামে যে ওয়া ইন্নী খিফতু
জাকাৰিয়া আলাইহিস সালামে কৈছে যে মই ভয় খাইছোঁ, মোৰ শংকা হৈছে। আল মাৱালি মিন ৱাৰাই, মোৰ পাছত পৰৱৰ্তী যি নবুৱতৰ দায়িত্বৰ বাবে মোৰ পৰৱৰ্তী আৰু কোন আহিব বা কোন হ'ব, সেই দিশটোত জাকাৰিয়া আলাইহিস সালামে কৈছে যে মোৰ শংকা হৈছে, মই ভয় খাইছোঁ। ৱাকানাতিল ইমৰাআতি আকিৰান, যেহেতু মোৰ স্ত্ৰী বন্ধ্যা, গতিকে জাকাৰিয়া আলাইহিস সালামৰ যেহেতু বাৰ্ধক্যত উপনীত হৈছে, স্ত্ৰী বন্ধ্যা, গতিকে তেওঁৰ যেহেতু সন্তান হোৱাৰ কোনো সম্ভাৱনাই নাই, সেয়েহে তেওঁৰ পাছত এই নবুৱতৰ বা ৰিছালতৰ দায়িত্ব বহন কৰিবলৈ পৰৱৰ্তী আৰু কোন হ'ব, সেই দিশটোত জাকাৰিয়া আলাইহিস সালামে শংকা প্ৰকাশ কৰিছে আল্লাহক, যেহেতু তেওঁৰ স্ত্ৰী বন্ধ্যা বুলি কৈছে। গতিকে কৈছে যে ফাহাবলি, জাকাৰিয়া আলাইহিস সালামে কৈছে গতিকে মোক তুমি দান কৰা, মিন লাদুনকা, প্ৰত্যক্ষভাৱে তোমাৰ তৰফৰ পৰা, ৱালিয়ান, অৰ্থাৎ এনেধৰণে দায়িত্ব ল'ব পৰা পৰৱৰ্তী কাৰোবাক তুমি তোমাৰ তৰফৰ পৰা মোৰ বাবে তুমি দান কৰা। গতিকে এই আয়াততো আমি দেখিলোঁ আল্লাহ সুবহানাহু ওয়া তাআলাই বন্ধ্যা শব্দটো ব্যৱহাৰ কৰিছে আকিৰুন, অৰ্থাৎ বন্ধ্যা। কুৰাণ মজিদৰ এই বিশেষ আয়াতটি দুটি বিভিন্ন ফৰ্মত সৰ্বমুঠ 8 বাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই গোটেই কুৰাণ মজিদত এই বিশেষ বন্ধ্যা শব্দটো ব্যৱহাৰ কৰিছে। এতিয়া আন এটি দিশলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। আমি ইতিমধ্যে এই দিশসমূহ অতিক্ৰম কৰি আহিছোঁ যদিও মানুহৰ জ্ঞান যিহেতু এক কণ্টিনিউৱাছ প্ৰচেছ, ই একেটা স্থানতে নাথাকে, গতিকে আমি ইতিমধ্যে অতিক্ৰম কৰি অহা কিছু কিছু অংশৰ নিশ্চিতভাৱে সংশোধনীৰ আমি প্ৰয়োজনীয়তা বোধ কৰিছোঁ। আমি ট্ৰেডিশ্যনেল অনুবাদৰ ওপৰতে আমি কিছু কিছু আয়াত আমি ইতিমধ্যে অতিক্ৰম কৰি আহিলোঁ যদিও আল্লাহ সুবহানাহু ওয়া তাআলাই আমি যেহেতু আলহামদুলিল্লাহ কুৰাণ মজিদৰ সৈতে সংযুক্ত হৈ থকাৰ চেষ্টা কৰিছোঁ, গতিকে এই জ্ঞানৰ দিশটো আল্লাহ সুবহানাহু ওয়া তাআলাই ক্ৰমান্বয়ে এইটো প্ৰত্যেকৰে বাবে হ'ব, যিয়ে ইয়াৰ লগত সংলগ্ন হৈ থাকিব, এই জ্ঞানৰ দিশটো কিছু পৰিৱৰ্তন কৰি থাকে। গতিকে আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কুৰাণ মজিদৰ 11 নং সূৰা হুদৰ 64 নং আয়াতটিৰ মাজলৈ। আমি আহ্বান জনাম, ইতিমধ্যে আমি আপোনালোকক দুটি তথ্য দেখুৱালোঁ য'ত আল্লাহ সুবহানাহু ওয়া তাআলাই বন্ধ্যা শব্দ ব্যৱহাৰ কৰিছে আকিৰান, আইন অফ ৰা, ইয়াৰ ৰুট ৱৰ্ড। সূৰা হুদৰ 11 নং আয়াতত, সূৰা হুদৰ 64 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ওয়া ইয়া কওমি, এই প্ৰসংগ, এই তথ্য নবী সালেহ প্ৰসংগ আপোনালোকে চাই ল'লে গম পাব। এই 64 নং আয়াতটি সালেহ আলাইহিস সালামৰ সৈতে সংলগ্ন হৈ আছে। গতিকে সালেহ আলাইহিস সালামে তেখেতৰ জাতিৰ লোকসকলক সম্বোধন কৰি কৈছে যে ইয়া কওমি, যে হে মোৰ জাতি ভাইসকল, হাজিহি নাকাতুল্লাহি, হাজিহি এইটো, দিছ। সালেহ আলাইহিস সালামে তেওঁৰ জাতিৰ লোকসকলক কৈছে যে হাজিহি, যে এইটো নাকাতুল্লাহি লাকুম, তোমালোকৰ বাবে আল্লাহৰ তৰফৰ পৰা এজনী উটুনি, আয়াতান, এই উটুনিজনী আল্লাহৰ তৰফৰ পৰা তোমালোকৰ বাবে হৈছে নিদৰ্শন।
ফাজাৰুহা গতিকে এই উটুনিজনীক তোমালোকে এৰি দিয়া, তাইক বন্দী কৰি নাৰাখিবা। ফাজাৰুহা তাকুলু ফিল আৰদি যাতে পৃথিৱীত এই উটুনিজনী ঘূৰি তাকুলু তাৰ যেন খাদ্য খাব পাৰে। ফিল আৰদিল্লাহি আল্লাহৰ এই পৃথিৱীত যাতে ঘূৰা ঘূৰি কৰি উটুনিজনীয়ে খাদ্যৰ সন্ধান কৰিব পাৰে। গতিকে উটুনিজনী যেহেতু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ বাবে নিদৰ্শন, গতিকে উটুনিজনীক এৰি দিয়া যাতে আল্লাহৰ পৃথিৱীত উটুনিজনীয়ে খাদ্য খাব পাৰে। ৱালা তামাছুহা বিছুইন আৰু কোনো ধৰণৰ অপকাৰমূলক অভিসন্ধিৰে উটুনিজনীক স্পৰ্শ নকৰিবা। অৰ্থাৎ উটুনিজনী যেহেতু আল্লাহৰ নিদৰ্শন বুলি কৈছে, গতিকে কোনো ধৰণৰ অপকাৰমূলক অভিসন্ধিৰে উটুনিজনীক তোমালোকে স্পৰ্শই নকৰিবা। ফায়াখুজুকুম আযাবুন কৰীব তেতিয়া অতি সোনকালেই কিন্তু তোমালোকক শাস্তিয়ে ধৰি ল'ব। আল্লাহৰ এই নিদৰ্শনৰ উটুনিজনীক যদি তোমালোকে কু অভিসন্ধিৰে যদি তাইক আঘাত কৰা বা স্পৰ্শ কৰা, তেন্তে অতি সোনকালে তোমালোকক আল্লাহৰ শাস্তিয়ে কিন্তু আশাজু ধৰি ল'ব। ফাআকাৰুহা মন কৰিব, সেই বন্ধ্যাৰ শব্দটো আইন কফ ৰা আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াতো ব্যৱহাৰ কৰিছে। সালেহ আলাইহিস সালামে যেতিয়া তেওঁৰ জাতি ভাইসকলক এই উটুনিজনী দেখুৱাই ক'লে যে আল্লাহৰ নিদৰ্শন হয়, গতিকে তোমালোকে কোনো কাৰণত কু অভিসন্ধিৰে এই উটুনিজনীক তোমালোকে স্পৰ্শ নকৰিবা। যদি কৰা তেন্তে অতি সোনকালে তোমালোকক আল্লাহৰ শাস্তিয়ে ধৰি ল'ব। সালেহ আলাইহিস সালামৰ এই কথা তেখেতৰ জাতি ভাইসকলে অগ্ৰাহ্য কৰি কি কৰিলে? ফাআকাৰুহা এই উটুনিজনীক বন্ধ্যাকৰণ কৰি দিলে। প্ৰিয় দৰ্শকবৃন্দ, অতি দুৰ্ভাগ্যজনক কথা, এই বিশেষ শব্দটো আমি দেখিছোঁ গৰিষ্ঠ সংখ্যক অনুবাদতে উটুনিজনীক হত্যা কৰা, বধ কৰা বা তাইৰ ভৰিৰ ৰগ কাটি দিয়া বুলিহে অনুবাদ কৰা গৈছে। অথচ আমি ইতিমধ্যে আপোনালোকক দেখুওৱা বন্ধ্যাৰ অনুবাদৰ একেটি ৰুদ শব্দ ইয়াত আছে, আইন কফ ৰা ফাআকাৰুহা। তেতিয়া সালেহ আলাইহিস সালামৰ জাতি ভাইসকলে কি কৰিলে? সেই উটুনিজনী বন্ধ্যাকৰণ কৰি দিলে। এই বন্ধ্যাকৰণৰ যি কুচক্ৰান্ত যুগে যুগে কালে কালে বৰ্তমানলৈকেও এনেধৰণৰ ঘৰচীয়া জন্তু বন্ধ্যাকৰণৰ প্ৰক্ৰিয়াটো কিন্তু চলি আহি আছে। ইয়াৰ অন্তৰালৰ দিশসমূহ যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেন্তে ব্যৱসায়িক দিশৰ পৰা এই বন্ধ্যাকৰণৰ ফলত সেই বিশেষ জন্তু মতাই হওক বা মাইকীয়ে হওক, সেই জন্তু বন্ধ্যাকৰণ কৰাৰ পাছত তাৰ যি মাংস সি খোৱাৰ বাবে উপযোগী, অধিক উপযোগী হৈ পৰে। উদাহৰণস্বৰূপে আমি সাধাৰণতে যি পঠা ছাগলী বুলি কওঁ, পঠা ছাগলীৰ মাংস গৰিষ্ঠ সংখ্যকে খাব নিবিচাৰে বা বজাৰতো ইয়াৰ মূল্য বিশেষ পোৱা নাযায়, কিয়নো পঠা ছাগলীৰ মাংসটো গোন্ধায়। অথচ খাচী ছাগলীৰ মাংস খাবৰ কাৰণে গ্ৰাহক খাচীৰ মাংস ওচৰলৈ যায়। কিহৰ কাৰণে? পঠাৰ মাংস যেনেধৰণৰ গুণ থাকে, খোৱাৰ বাবে ইমান উপযোগী নোহোৱা যেন লাগে, তাৰ সম্পূৰ্ণ বিপৰীত হয় খাচী ছাগলীৰ মাংস। ঠিক গৰুৰ ক্ষেত্ৰতো আমি ষাঁড় গৰুবোৰ সাধাৰণতে ভক্ষণ কৰা নাযায়, বৰং বলদ গৰুবোৰক ভক্ষণ কৰা যায়।
গতিকে এই বন্ধ্যাকৰণৰ এটি মূল কাৰণ হৈছে যে মাংসৰ যি কোৱালিটি সেই কোৱালিটিটো বহুত ওপৰলৈ গুচি যায়, খাবলৈ সোৱাদ হয়। বহু ক্ষেত্ৰত দেখা গৈছে যে বন্ধ্যাকৰণ কৰাৰ পাছত মাংসৰ পৰিমাণো যথেষ্টভাৱে বৃদ্ধি পায়। এনে বিভিন্ন কাৰণত ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণৰ প্ৰক্ৰিয়াটো যুগে যুগে কালে কালে এতিয়ালৈকে চলি আহি আছে। তাৰেই তথ্য আমি ছালেহ আলাইহিছ সালামৰ এই দিশটোৰ পৰা আমি স্পষ্ট হ'ব পাৰিছোঁ যে সেই উটুনিজনীক আল্লাহৰ নিদৰ্শন বুলি কোৱাৰ পাছতো ৰচুলৰ কথাক অমান্য কৰা তেওঁৰ জাতি ভাইসকলে কি কৰিলে? ফাআকাৰুহা, সেই উটুনিজনীক বন্ধ্যাকৰণ কৰি দিলে, যিহেতু ই এক প্ৰচলিত নিয়ম। ফাকালা, তেতিয়া ছালেহ আলাইহিছ সালামে ক'লে, তামাত্তাউ ফি দাৰিকুম সালাসাতা আয়ামিন, তোমালোকে এই নকৰিবলগীয়া কামটো যিহেতু কৰি দিলা, গতিকে 3 দিনলৈকে তোমালোকে তোমালোকৰ ঘৰসমূহত খুব আনন্দ ফূৰ্তিৰে থাকা। জালিকা ওয়াদু গায়ৰু মাকজুব, যেহেতু আল্লাহৰ ওয়াদা আছে যে পৃথিৱীত থাকোঁতে কেৱল বিশ্বাসী লোকসকলকহে যে আল্লাহে আনন্দ ফূৰ্তিৰ মাজত ৰাখিব, এনে নহয়, অবিশ্বাসী লোকসকলেও পৃথিৱীত আনন্দ ফূৰ্তিত আল্লাহে ৰাখে। গতিকে এই ছালেহ আলাইহিছ সালামৰ জাতি ভাইসকলে যিহেতু এই অন্যায় কৰিলে, অন্যায় কৰাৰ দেখি ছালেহ আলাইহিছ সালামে কৈছে 3 দিনলৈকে তোমালোকে খুব আনন্দ ফূৰ্তি কৰি লোৱা, যিহেতু আল্লাহৰ ই প্ৰতিশ্ৰুতি হয় গায়ৰু মাকজুব, গতিকে ই নোহোৱাকৈ নাথাকে, তোমালোকে ফূৰ্তি ফাৰ্তা কৰি লোৱা। কিন্তু আল্লাহৰ প্ৰতিশ্ৰুতি আছে, প্ৰতিশ্ৰুতিটোৰ বিষয়ে কৈছে ফালাম্মা জাআ আমৰুনা, তাৰ পাছত যেতিয়া আল্লাহে কৈছে আমাৰ যেতিয়া আদেশ আহিলে, নাজ্জাইনা সালিহান, তেতিয়া আমি ছালেহক উদ্ধাৰ কৰিলোঁ, ৱা আল্লাযীনা আমানু মাআহু, আৰু তেওঁৰ সৈতে যিসকলে বিশ্বাস কৰিছিল সেই লোকসকল আৰু ছালেহক আমি তাৰ পৰা উদ্ধাৰ কৰিলোঁ, বিৰাহমাতিন মিন্না, আল্লাহে কৈছে আমাৰ তৰফৰ পৰা কৰোণাৰ মাজত ৰাখি তেওঁক উদ্ধাৰ কৰিলোঁ, ৱামিন খিজি ইয়াউমাইজিন, আৰু সেই দিনটোৰ লাঞ্ছনাৰ পৰাও আমি ছালেহ আৰু তেওঁৰ সংগী বিশ্বাসীসকলক আমি উদ্ধাৰ কৰি লৈ আনিলোঁ। ইন্না ৰাব্বাকা হুৱা কাৱিয়্যুন আজিজ, ইন্না, নিশ্চয়, ৰাব্বাকা, তোমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক, হুৱা, সেইজন, আল কাৱিয়্যুন, তেখেত যথেষ্ট শক্তিশালী, আল আজিজ, আৰু তেখেত মহাপৰাক্ৰমী। গতিকে উটুনিজনীৰ বন্ধ্যাকৰণ যিহেতু কৰি দিলে, বন্ধ্যাকৰণ কৰাৰ পাছত ছালেহ আলাইহিছ সালামে ক'লে যে তোমালোকে 3 দিনলৈকে তোমালোকে তোমালোকৰ ঘৰসমূহত তোমালোকে আনন্দ ফূৰ্তি কৰি লোৱা, কিন্তু আল্লাহৰ ৱাদা নিশ্চিতভাৱে কাৰ্যকৰী হ'বই। গতিকে আল্লাহে কি কৰিলে? ছালেহ আলাইহিছ সালাম আৰু সংগীসকলক তেখেতৰ কৰোণা মাজত ৰাখি তাৰ পৰা উদ্ধাৰ কৰি লৈ আনিলে। ৱা আখাজা, আৰু ধৰিলে আল্লাযীনা জালামু, যিসকলে অন্যায় কৰিছিলে, অৰ্থাৎ সেই উটুনিজনীক যিসকলে বন্ধ্যাকৰণ কৰি দিছিলে, আশ্বাইহাতু, এটি প্ৰচণ্ড শব্দৰে সিহঁতক ধৰিলে। আল্লাহৰ শাস্তিৰ নমুনা চাওক। ফা আসবাহু ফি দিয়াৰিহিম খাশিমিন, এই প্ৰচণ্ড শব্দৰে এই উটুনিজনী, আল্লাহৰ নিদৰ্শনৰ উটুনিজনীক যে বন্ধ্যাকৰণ কৰি দিলে, তাৰ অপৰাধত এটি প্ৰচণ্ড শব্দৰে আল্লাহে তেনে অন্যায়কাৰীসকলক ধৰিলে, আৰু সিহঁতে নিজৰ ঘৰসমূহতে মুখ উবুৰি খাই সিহঁতে পৰি সমূলঞ্চে শেষ হৈ গ'ল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, অতি দুৰ্ভাগ্যজনক কথা
যেহেতু কোরআন মজিদৰ বাহিৰৰ ধৰ্মীয় গ্ৰন্থই এনেধৰণৰ বন্ধ্যাকৰণক অনুমতি দিছে, উৎসাহ জনাইছে, গতিকে সেই দিশটোৰ সত্যাসত্যতা প্ৰমাণ কৰাৰ উদ্দেশ্যৰে এনেধৰণৰ ফাকাৰু হা বন্ধ্যাকৰণ কৰা বিষয়টোক ভৰিৰ ৰগ কাটি দিয়া বা বধ কৰি দিয়ালৈ অনুবাদ কৰাটো নিশ্চিতভাৱে দুৰ্ভাগ্যজনক। এই বিশেষ ঘটনাটো সালেহ আলাইহিস সালামৰ বিশেষ ঘটনাটো কোরআন মজিদত 5 বাৰ উল্লেখ কৰিছে। আন এটি দিশ একেটি বিষয়কে লৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। কোরআন মজিদৰ অন্তিম দিশৰ 91 নং সূৰা আছ-শামছ। আছ-শামছৰ বিষয়বস্তু একেটাই। মন কৰিব 13 নং আয়াতত কৈছে যে ফাকালা লাহুম ৰাসূলুল্লাহি, তেতিয়া সিহঁতক ক'লে আল্লাহৰ বাৰ্তাবাহকে, নাকাতাল্লাহি, যে এইটো আল্লাহৰ উটুনি, ৱা সুকিয়াহা, গতিকে তাইক পানী পান কৰোৱা, পানী পান কৰিবলৈ দিয়া। প্ৰসংগ একেটাই কিন্তু। ফাকাজ্জাবুহু, তেতিয়া সিহঁতে অগ্ৰাহ্য কৰিলে তেওঁক, অৰ্থাৎ ৰাসূলুল্লাহি, ইয়াত ৰাসূলুল্লাহ হৈছে সালেহ আলাইহিস সালাম। ফাকাজ্জাবুহু ফাকাৰুহা, যিগৰাকী উটুনি আল্লাহৰ হয় বুলি কৈছিলে, সেই উটুনিগৰাকীক পানী পান কৰাবলৈ কৈছিল, সেই কথাক অগ্ৰাহ্য কৰি ফাকাৰুহা, উটুনিজনীক কি কৰিলে? বন্ধ্যাকৰণ কৰি দিলে। ফাদামদামা আলাইহিম, লগে লগে সিহঁতৰ ওপৰত বিপদ আহি পৰিল। ৰাব্বুহুম, সিহঁতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ তৰফৰ পৰা বিজাম্বিহিম, সিহঁতৰ এই বন্ধ্যাকৰণৰ অপৰাধৰ বাবে। ফাসাৱাহা, আৰু সিহঁতে সকলো মিলিন হৈ গ'ল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাইছোঁ, এই বিশেষ গুৰুত্বপূৰ্ণ দিশটো আমি পুনৰ কৈছোঁ। এই বিশেষ শব্দটো আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত সৰ্বমুঠ 8 বাৰ ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত 5 বাৰ সালেহ আলাইহিস সালামৰ প্ৰসংগৰ লগত আল্লাহ সুবহানাহু ওয়া তাআলাই একেটি বিষয়ক 5 বাৰ উল্লেখ কৰিছে। তাৰ দুটি তথ্য আমি আপোনালোকক দেখুৱালোঁ। বাকী তথ্যসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাই দিব বিচাৰিছোঁ। প্ৰয়োজন অনুসাৰে আপোনালোকে নোট কৰি লৈ আপোনালোকে চাব যে এই বিশেষ শব্দটো কোরআন মজিদত 3 নং সূৰাৰ 40 নং আয়াতত ব্যৱহাৰ কৰিছে, 19ৰ 5ত, 19ৰ 8ত, 7ৰ 77, 11ৰ 65, 26ৰ 157, 54ৰ 29 আৰু 91ৰ 14। আমি আশা ৰাখিম, আমি আহ্বান জনাম এই বিষয়বস্তুসমূহ প্ৰত্যেকৰে দায়িত্ব কোরআন মজিদক লৈ চিন্তা চৰ্চা কৰাৰ বাবে। গতিকে এনেধৰণৰ সালেহ আলাইহিস সালামৰ প্ৰসংগৰ আমি যি বিষয়বস্তু দেখিলোঁ, এই বিষয়বস্তুৱে আমাক স্পষ্ট কৰি দিছে যে ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণ আল্লাহে স্পষ্ট ভাষাৰে আল্লাহৰ দৃষ্টিত এক ডাঙৰ অপৰাধ হয়। সেইবাবে আল্লাহ সুবহানাহু ওয়া তাআলাই তেনেধৰণৰ অপৰাধ সংঘটিত কৰা লোকৰ শাস্তি কেনেধৰণৰ হৈছিল, সেই দিশটো আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদৰ উল্লেখ কৰিছে। আমি পুনৰ কৈছোঁ, 5 বাৰ সৰ্বমুঠ এই সালেহ আলাইহিস সালামৰ বিষয়বস্তু কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে। একেটি বিষয়কে বাৰম্বাৰ কিয় উল্লেখ কৰিছে? নিশ্চিতভাৱে আল্লাহ সুবহানাহু ওয়া তাআলাই জানে এই অপৰাধ পৃথিৱীত আহিব লগা সকলো মানুহে যুগে যুগে কালে কালে কৰি থাকিব। তাৰ বাস্তৱতা আজিও প্ৰমাণিত হৈছে যে এনেধৰণৰ ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণৰ প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে চলি আছে। অথচ আমি কোনেও কিন্তু কোরআন মজিদৰ তথ্যৰে আমি ইয়াক চাব বিচৰা নাই যে এই বন্ধ্যাকৰণ প্ৰকৃততে আল্লাহৰ অনুমোদন আছে নে আল্লাহৰ বাধা আছে। প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম কোরআন মজিদ আমাৰ মাজত চৰ্চাৰ বিষয়বস্তু নোহোৱাৰ বাবেই এনেধৰণৰ গুৰুত্বপূৰ্ণ কথা বতৰাবোৰ সদায় লুপ্ত হৈ আছে। তাতোতকৈ দুৰ্ভাগ্যজনক, তাতোতকৈ দুখৰ কথা
যে আৰবী ভাষাৰ কোৰাণক যেহেতু আল্লাহে সংৰক্ষণ কৰিছে, ইয়াৰ মাজত হাল সলনি যেহেতু মানুহে কৰিব পৰা নাই, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ইয়াৰ অনুবাদত বিভিন্ন ধৰণৰ তাৰতম্য আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰে এটি জ্বলন্ত উদাহৰণ আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিলোঁ, বন্ধ্যাকৰণৰ বিষয়টো। আমি আশা ৰাখিম কোৰাণ মজিদৰ তথ্যৰ আধাৰেৰে আমি সকলোকে সজাগ কৰিব বিচাৰোঁ যে ঘৰচীয়া জন্তুৰ বন্ধ্যাকৰণ আল্লাহৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ। আমি আশা ৰাখিম যিসকলে আমি নিজকে মুছলিম বুলি দাবী কৰিছোঁ, প্ৰত্যেকেই আহক আল্লাহৰ কোৰাণে প্ৰকৃততে আমাক কি বাৰ্তা দিছে সেই বাৰ্তাৰ প্ৰতি আমি প্ৰত্যেকেই মনোনিৱেশ কৰোঁ। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, সাধ্যানুসৰি আমি আমাৰ চেষ্টা কৰিলোঁ এটি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় বুলি আমি বিবেচনা কৰাৰ বাবে আপোনালোকৰ মাজলৈ লৈ যাবৰ বাবে আমি আশা ৰাখিম বিষয়বস্তু গুৰুত্ব উপলব্ধি কৰি প্ৰত্যেকেই যাতে ইয়াক প্ৰথমতে কোৰাণ মজিদৰ তথ্যৰ আধাৰেৰে ইয়াক বিবেচনা কৰক, আৰু এই বিবেচনাই যদি আপোনালোকক বুজায় আল্লাহে যে এই বন্ধ্যাকৰণ আল্লাহৰ দৃষ্টিত অপৰাধ, তেন্তে আমি আশা ৰাখিম এনে অপৰাধৰ পৰা আমি প্ৰত্যেকেই মুক্ত হোৱাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিম। প্ৰিয় দৰ্শকবৃন্দ, আহক প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে স্বাগতম জনাই ধাৰাবাহিকতাৰ দিশৰ আমাৰ আজিৰ এই 641 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ আন এক নতুন অধ্যায় আল-মুতাফিফিন। কোৰাণ মজিদৰ 83 নং সূৰা আল-মুতাফিফিন। গতিকে সকলোকে পুনৰ স্বাগতম জনাই আমি উক্ত মুতাফিফিন সূৰাৰ 1 নং আয়াতৰ পৰা আমাৰ আজিৰ এই অনুবাদু চৰ্চা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইলুল লিল মুতাফিফিন আল্লাযীনা ইযা ইকতালু আলান নাসি ইয়াস্তাওফুন ওয়া ইযা ক্বালুহুম আও ওয়াজানুহুম ইউখসিরুন। প্ৰিয় দৰ্শকবৃন্দ, পুনৰ আমি আপোনালোকক স্মৰণ কৰাই দিব বিচাৰিছোঁ যে আল্লাহৰ এই কোৰাণ মজিদৰ বিষয়বস্তু উপস্থাপন কৰাৰ যি ফৰ্মুলা, উহকিমাত কৰে, আল্লাহৰ আয়াত প্ৰতিষ্ঠিত কৰে, সুম্মা ফুচ্ছিলাত, তাৰপিছত ইয়াক আল্লাহে নিজে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এই দিশটো আমি কোৰাণ অধ্যয়নৰ সময়ত আমাৰ মন মগজুত ৰাখিলে ইনশাআল্লাহ আমাৰ আয়াতসমূহ সূৰাসমূহ বুজাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সহায়ক হ'ব। ইয়াৰ উপৰিও আমি ইতিমধ্যে যিসমূহ সূৰা অতিক্ৰম কৰি আহিলোঁ সেই সূৰাসমূহৰো আন্তঃসংযোগৰ দিশটো আমি লক্ষ্য ৰাখিব লাগে। এই বিশেষ সূৰাৰ আৰম্ভণি কৰিছে আল্লাহ সুবহানাহু ওয়া তাআলাই ওয়াইলুল লিল মুতাফিফিন, যে ধ্বংস নিশ্চিত প্ৰতাৰকসকলৰ। এই প্ৰতাৰকসকলৰ ধ্বংস আল্লাহ সুবহানাহু ওয়া তাআলাই নিশ্চিত বুলি কৈছে। ধ্বংস অনিবাৰ্য, ধ্বংস হ'বই। গতিকে উহকিমাত কৰিছে ইয়াত প্ৰতাৰক মুতাফিফিন। এই প্ৰতাৰকক আল্লাহ সুবহানাহু ওয়া তাআলাই পৰৱৰ্তী আয়াত কেইটাত ফুচ্ছিলাত কৰিছে, ব্যাখ্যা কৰিছে যে প্ৰতাৰক প্ৰকৃততে কেনে কেনে শ্ৰেণীৰ প্ৰতাৰক থাকিব পাৰে। তাৰে এটি দিশ আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰি পৰৱৰ্তী আয়াতত কৈছে আল্লাযীনা, ৰিলেটিভ প্ৰনাউন আল্লাযীনা দি সেই মুতাফিফিনক দেখুৱাই আছে। অৰ্থাৎ আল্লাযীনা, যিসকলে ইজা ইকতালু আলান নাস। ইকতালু শব্দৰ অৰ্থ হৈছে যে পাত্ৰত যি জোখমাফ কৰে। আমাৰ ঘৰসমূহতো আগতেও আছিল বা প্ৰত্যেকৰ ঘৰত এতিয়াও আছে যে এটি এটি পাত্ৰ থাকে, সেই পাত্ৰৰে খাদ্য বস্তুসমূহ নিজৰ কিটচেনতো ঘৰৰ মহিলাসকলে ব্যৱহাৰ কৰে জুখিবৰ বাবে, চাউলেই হওক বা দাইলেই হওক
বা বিভিন্ন ধৰণৰ মানুহৰ সৈতে আদান প্ৰদান কৰাৰ ক্ষেত্ৰতো এনে ধৰণৰ মেজাৰিং যি পাত্ৰ থাকে, জোখাৰ পাত্ৰ, সেই পাত্ৰসমূহৰ বিষয়ে কৈছে আল্লাযিনা, যিসকলে ইজা ইক্তালু আলান নাছ, যেতিয়া এনেধৰণে পাত্ৰৰ জুখি আলান নাছ মানুহৰ পৰা লয়, যিকোনো দ্ৰব্য যেতিয়া পাত্ৰত জুখি যেতিয়া মানুহৰ পৰা লয়, ইয়াস্তাউফুন, তেতিয়া একেবাৰে পুৰাপুৰি মেজাৰ একেবাৰে 100%, একেবাৰে ডিঙিলৈকে পুৰা হ'ব লাগিব। যেতিয়া আনৰ পৰা লয় তেতিয়া একেবাৰে পুৰাপুৰি ফুল কৰি এনেধৰণৰ পাত্ৰত মেজাৰ কৰি আনৰ পৰা লওঁতে যিসকলে লয় সম্পূৰ্ণ কৰি লয়। ওয়া ইজা কালুহুম, আৰু যেতিয়া সেই লোকসকলে এনেধৰণে ওজন কৰি সিহঁতক দিয়ে, মন কৰিব 2 নং আয়াতত আল্লাহে মুতাফিফিন বুজাবলৈ গৈছে, দেখুৱাবলৈ গৈ কৈছে যিসকলে মানুহৰ পৰা পাত্ৰত ওজন কৰি লওঁতে পুৰাপুৰিকে লয়। ওয়া ইজা কালুহুম, আৰু যেতিয়া সিহঁতে দিয়ে আনক, আও ৱাজানুহুম, অথবা ওজন কৰি দিয়ে, দুটা দিশ আহিছে, পাত্ৰত মেজাৰ কৰি দিয়া, আও ৱাজানুহুম, ওজন শব্দটো আৰবী শব্দ হয়। গতিকে কৈছে যেতিয়া সিহঁতে আনক এনেধৰণে পাত্ৰত মেজাৰ কৰি দিয়ে অথবা জুখি দিয়ে, জুখি দিয়াৰ ক্ষেত্ৰত দাগা পাল্লা বা আজিৰ যি ডিজিটেল বেলেঞ্চ আহিছে এনেধৰণৰ দিশবোৰক বুজাব। যেতিয়া জুখি দিয়ে আনক দিওঁতে তেতিয়া কি কৰে, ইউখছিৰুন, তেতিয়া কিন্তু কমাই দিয়ে। মুতাফিফিন, আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰতাৰকক দেখুৱাবলৈ যাওঁতে এটি অতি বাস্তৱ কথা। আল্লাহৰ দৃষ্টিত প্ৰতাৰক সেইসকল যিসকলে যেতিয়া পাত্ৰত ওজন কৰি কোনো দ্ৰব্য আনৰ পৰা লওঁতে একেবাৰে পুৰাপুৰি কৰি লয়, কিন্তু সেই লোকসকলে যেতিয়া নিজৰ পৰা আনক দিব লগা হয় তেতিয়া এনেধৰণৰ পাত্ৰত জুখোতে বা ওজন কৰোঁতে দগা পাল্লাত তেওঁলোকে কমাই দিয়ে। নিজৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰি লয়, আনক দিওঁতে কমাই দিয়ে, তেওঁলোকেই হৈছে মুতাফিফিন। এটি দিশ দেখুৱাইছে আল্লাহে, অৰ্থাৎ আনক কেতিয়াও প্ৰতাৰণা কৰিব নাপায়, এইটো হৈছে প্ৰতাৰণা। আমিও প্ৰিয় দৰ্শকবৃন্দ, আমি খুব সজাগ থাকিব লাগে। আমি গৰিষ্ঠ সংখ্যক মানুহেই আমি পুৰুষসকল যেতিয়া বজাৰ সমাৰ কৰিবলৈ যাওঁ, বজাৰ সমাৰত যেতিয়া যিকোনো দ্ৰব্য, যিকোনো আলু পিঁয়াজৰ পৰা আদি কৰি চিকেন, মাছ যিয়ে আমি লওঁ, আমি কিন্তু যেতিয়া ক্ৰয় কৰোঁতে কিন্তু আমি তেওঁলোকৰ যিটো দগা থাকে, দগাৰ পৰা যদি অকণমান 30 গ্ৰাম 40 গ্ৰামো যদি আমাৰ কম হয়, সাধাৰণতে আমি নলওঁ, বা ল'লেও সেই 30, 40 বা 50 গ্ৰামৰ দাম আমি মাইনাছ কৰোঁ। কিন্তু সেই পুৰাপুৰি হিচাপৰ পৰা কাটাডাল যদি 30 গ্ৰাম 40 গ্ৰাম বা 50 গ্ৰাম বেছি হৈ থাকে, সেই বেছি হৈ থকা পইচাটো কিন্তু আমি স্ব ইচ্ছাৰে কেতিয়াও সাধাৰণতে নিদিওঁ। মই সকলোৱে কৰে বুলি কোৱা নাই, গৰিষ্ঠ সংখ্যকৰে প্ৰকৃততে এনেধৰণৰ এটি মানসিকতা থাকে। আমি নিজে ক্ৰয় কৰাৰ সময়ত আমি সেই বেলেঞ্চৰ কাটাডাল অকণমান যদি কমি থাকে আমি কিন্তু ল'বলৈ বহুত আপত্তি কৰোঁ যে 1 কিলো হোৱা নাই আৰু দিয়া। তেওঁ ওজন মিলাবলৈ যাওঁতে সেই দুখীয়া বেপাৰীজনে সেই 1 কিলো পাৰ হৈ 30 গ্ৰাম 40 গ্ৰাম 50 গ্ৰাম 60 গ্ৰাম কেতিয়াবা শাক চব্জিৰ ক্ষেত্ৰত
বৃদ্ধি পাই যায় সেই বৃদ্ধি পোৱা পইচাটো কিন্তু আমি তেওঁলোকক হিচাপ কৰি সাধাৰণতে আমি দিব নিবিচাৰোঁ এনে ধৰণৰ কথা বতৰাবোৰ প্ৰকৃততে প্ৰিয় দৰ্শকবৃন্দ আমি যদি কোৰাণৰ অনুসৰণ কৰিব বিচাৰোঁ এনে প্ৰত্যেকটো বিষয়ৰ পৰা আমি সাৱধান হ'ব লাগিব নিজৰ ক্ষেত্ৰত আমি হুল্ল নাথাকোঁ পুৰা বৰাবৰ আমাক 1 কিলো বিচাৰিছোঁ 1 কিলো আমাক দিব লাগিব 970 গ্ৰাম হ'লেও আমি আপত্তি বা পইচা কাটি দিওঁ কিন্তু 1 কিলো ক্ৰয় কৰিবলৈ যাওঁতে 1 কিলো 40 গ্ৰাম 50 গ্ৰাম বা 60 গ্ৰাম যদি হয় 50-60 গ্ৰামৰ পইচা সাধাৰণতে আমি ইচ্ছাৰে আমি দিব নিবিচাৰোঁ তেওঁলোকেও এই 40-50 গ্ৰামৰ পইচা বিচাৰিবলৈ টান পায় আল্টিমেটলি আমি 1 কিলোটো দিওঁ এই দিশসমূহ প্ৰিয় দৰ্শকবৃন্দ আমি ভাবোঁ যে আমি আভ্যন্তৰীণ দিশৰ পৰা পৰিষ্কাৰ হ'বলৈ হ'লে আমাৰ সাধ্যানুসৰি সকলোবোৰ বস্তু আমি পৰিষ্কাৰ কৰাৰ চেষ্টা কৰিব লাগিব তাৰে এটি আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত দেখুৱাইছে যে মুতাফফিফিন প্ৰতাৰকসকল ধ্বংস হ'বই যিসকলে যেতিয়া জোখ মাফেৰে নিজে লওঁতে তেওঁলোকে পাত্ৰ পূৰ্ণ কৰি লয় কিন্তু নিজে যেতিয়া আনক দিয়ে বা ওজন কৰে তেতিয়া কিন্তু কমাই দিয়ে এই লোকসকল হৈছে আল্লাহৰ দৃষ্টিত প্ৰতাৰক আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে আল্লাহ ইয়াজুন্নু এনে ধৰণৰ মুতাফফিফিন এনে ধৰণৰ প্ৰতাৰকসকলক উদ্দেশ্য কৰি আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰশ্ন লা ইয়াজুন্নু উলাইকা এই লোকসকলে কি চিন্তা কৰা নাই নেকি আন্নাহুম মাবউসুন এই লোকসকলক যে পুনৰুত্থান কৰা হ'ব সেই দিশটো এই লোকসকলে এনে ধৰণৰ প্ৰতাৰকসকলে মুতাফফিফিনসকলে কি চিন্তা কৰা নাই নেকি পৃথিৱীত থাকোঁতে তেওঁলোকে ওজনত হেৰফেৰ কৰিব পাৰে কিন্তু পুনৰুত্থান যেতিয়া কৰিব আল্লাহৰ ওচৰতো ধৰা পৰি যাব গতিকে এই মুতাফফিফিনসকলে সিহঁতে কি চিন্তাই কৰা নাই নেকি যে নিশ্চিতভাৱে সিহঁতকতো পুনৰুত্থান কৰা যাব গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ সময় আমাক যেহেতু বিশেষ অনুমতি দিয়া নাই গতিকে আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি 4 নং আয়াততে আমি সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ আপোনালোকক আহ্বান জনাইছোঁ যে কোৰাণৰ দৃষ্টিত আমি প্ৰত্যেকটো দিশ বিবেচনাৰ মাধ্যমেৰে আনি আমি নিজে যিমান ধৰণৰ আমাৰ চিন্তা ধাৰা আমাৰ মাজত আছে সকলোবোৰক যাতে আমি পুনৰ পৰিশুদ্ধি কৰাৰ বাবে সাধ্যানুসৰি আমি চেষ্টা কৰোঁ আৰু এনে মানসিকতা জাৰি থাকিব ইনশাআল্লাহ আল্লাহ তেনে লোকসকলক পৰিষ্কাৰ হ'বৰ বাবে উৎসাহিত কৰিব আলহামদুলিল্লাহ ৰাব্বানা আমান্না বিমা আনজালতা ওয়া তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ সালামুন আলাইকুম